নমস্কাৰ। প্ৰেম হেনো স্বৰ্গীয় মৰততো নাই। ভূপেন হাজৰিকাই গাইছিল। আপোনালোকক মই প্ৰেমৰ বিষয়ে ক'বলৈ মোৰ বাবে অসম্ভৱ। তথাপিতো প্ৰেমৰ বিষয়ে মই নিজেই আনক দেখা কিছু অভিজ্ঞতাৰ বিষয়ে ক'বলৈ লৈছো। বন্ধুসকল, আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বন্ধুসকল, আপোনালোকক প্ৰেমৰ বিষয়ে কোৱা মানে ভুৰুকাত হাতী ভৰোৱা নিচিনা কথা। প্ৰেমৰ অৱধাৰণা সকলোৰে মনত বেলেগ বেলেগ। আপুনি মই যিটো প্ৰেম বুলি ভাবো, বেলেগৰ কাৰণে বেলেগ দৃষ্টিভংগী হ'ব পাৰে। কিন্তু আমি প্ৰেমটো প্ৰেমেই। প্ৰেম এক মৌসনা শব্দ নহয় জানো? প্ৰেমৰ অনুভূতি কেৱল প্ৰেম কৰি থকাজনেহে অনুভৱ কৰিব পাৰে। কিন্তু বৰ্তমান এই চলিত সময়ত প্ৰেমৰ যি ভাৱধাৰা দেখা যায়, চাওক, এতিয়া আমি যিবিলাক যুৱক যুৱতী প্ৰেমিক বা প্ৰেমিকা দেখা পাওঁ, তেওঁলোকৰ আগত এষাৰ কথা পাতিবলৈ লাজ নালাগে জানো? হয়তো পৃথিৱীখন সলনি হৈছে, কিন্তু প্ৰেমটো সলনি হোৱা নাই। প্ৰাগৈতিহাসিক যুগৰ পৰা এতিয়ালৈকে প্ৰেমটো প্ৰেমেই হৈ আছে। কিন্তু আমি তাক পৰিৱৰ্তিত কৰি তোলা নাই জানো? প্ৰকৃত প্ৰেমৰ অনুভূতি এনেকুৱা আছিল যে, যাৰ কাৰণে তাজমহলৰ সৃষ্টি হৈছিল। এয়া প্ৰকৃত প্ৰেম আছিল। কিন্তু আজিৰ প্ৰেম কি? আজিৰ পৰা 20-30 বছৰ আগত ল'ৰাই ছোৱালী নাচাইছিল আৰু ছোৱালীয়ে ল'ৰা পচন্দ নকৰিছিল। মাক বাপেকে ছোৱালীজনীক কৈছিল যে, মই যিজন ল'ৰা পচন্দ কৰি দিম, তাৰ লগত তুমি বিয়া বহিব লাগিব, আৰু সেয়ে হৈছিল। কিন্তু আজি কি হৈছে? কিন্তু আজি সেই একেজন অভিভাৱকেই যদি ছোৱালীক সোধে যে, মই পচন্দ কৰি থকা ল'ৰাজনলৈকে তুমি বিয়া হ'ব লাগিব, তেতিয়া ছোৱালী সন্মত হ'বনে বাৰু? কেতিয়াও মান্তি নহয়। কিয় জানেনে? আজিৰ পৰা প্ৰায় 5-10 বছৰ আগত মই সেই লিভিং টুগেডাৰ শব্দটো শুনাই নাছিলো। কি এই লিভিং টুগেডাৰ? মইতো আগতে কেতিয়াও নাজানিছিলো। এতিয়া গম পাইছো যে লিভিং টুগেডাৰ মানে বিয়াৰ আগত হেনো ল'ৰা ছোৱালী একেলগে থকা। এয়া কেনেকুৱা ধৰণৰ প্ৰেম বাৰু? ৰাতিটো ফেচবুক, টুইটাৰ বা ইনষ্টাগ্ৰামত ব্যস্ত, এয়া প্ৰেম হ'ল জানো? এয়া প্ৰেম নে প্ৰতাৰণা? আপোনালোকে ভাবি চাওকচোন। দুপৰীয়া কাৰোবাৰ লগত প্ৰেম, আবেলি কাৰোবাৰ লগত প্ৰেম, আৰু ৰাতি কাৰোবাৰ লগত প্ৰেম। প্ৰকৃত প্ৰেম এনেকুৱা জানো? ক'লে বেয়া নাপাব, প্ৰেম মানে বেচ্ছা নহয়। মই আগতে উল্লেখ কৰিছো যে প্ৰেম হ'ল স্বৰ্গীয়, সত্য, শুদ্ধ, ইয়াত কোনো পাপ নাই। বৰ্তমান প্ৰেমৰ নামত এনে ৰূপ ধাৰণ কৰিছে যে, এতিয়া যদি আপুনি প্ৰেম কৰা দেখিছে, তেন্তে চকু মুদি দিব লাগিব। এতিয়া চাওক, প্ৰেমৰ নামত এইবোৰ চলিছে কি? আধুনিক যুগ বুলি আমি সকলো এনেকুৱা আধুনিক হ'ব পাৰিম জানো?
আমাৰ ভাৰতবৰ্ষৰ লগত এটা সভ্যতা আছে। এই পাশ্চাত্য সভ্যতাৰ লগত আমি যদি মিলি যাব যাওঁ, তেনেহ'লে আমাৰ নিজৰ সংস্কৃতি সভ্যতা কি হ'ব? আমাৰ ভাৰতীয় সংস্কৃতি সভ্যতাৰ এটা গৰিমা আছে। প্ৰত্যেকটো বস্তু আমি চালি জাৰি চোৱা উচিত। তাৰে এটা প্ৰেম নহয় জানো? চাওক, প্ৰেমৰ নামত যদি কিছুমান বেয়া ঘটনা হৈ থাকিবৰ হয়, তেনেহ'লে সুদূৰ ভৱিষ্যতে কি হ'ব নিজেই ভাবি চাওক। আমি যে বস্ত্ৰ পৰিধান কৰি আছো, এই বস্ত্ৰ এদিন নোহোৱা হৈ যাব নেকি? আমি আদিম যুগলৈ ঘূৰি যাম নেকি? মনত ৰাখিব, প্ৰেম শব্দটোৰ কলংক নকৰিব। প্ৰেম স্বৰ্গীয় হৈ থাকিবলৈ দিয়ক। ধন্যবাদ।